আমাৰ কোকৰাঝাৰ চাৰ্কেলৰ অনলাইন সাৰ্ভিস যেটো মানে কম্পিউটাৰাইজেশ্যন অফ ল্যান্ড ৰেকৰ্ড সাৰ্ভিসত আজি উদ্বোধনী হল মাননীয় হাগ্ৰামা মহিলাৰীৰ দ্বাৰা আৰু এতিয়াৰ পৰা আমি 2 মাহলৈকে আমি সময় লৈছো যে আমরা অফলাইনে চলা আৰু এই অফলাইনত আপোনালোকৰ যি আখুৱা আছে নামৰ ভুল বা দেউতাকৰ নামৰ ভুল বা ডাক নম্বৰ পাৰ্ট নম্বৰ কিবা যদি ভুল ভ্ৰান্তি হৈছে আমাৰ এই 2 মাহৰ ভিতৰত আমি সেইখিনি ঠিক কৰাৰ যত্ন ল'ম আৰু 2 মাহৰ পিছত আমি গোটেইখিনি অনলাইনত আপলোড কৰি দিয়া হ'ব আৰু এই 2 মাহৰ ভিতৰতে আপোনালোকে এতিয়াও আপোনালোকে ডিজিটেল প্ৰিণ্ট আউট ল্যান্ড হোল্ডিং জমাবন্দী সেইবিলাক পাই থাকিব কিন্তু আমি অনলাইন পাবলৈ আৰু আমি 2 মাহ সময় লৈছোঁ এপছ মানে ধৰিত্ৰী যোগেদি এইটো কৰা হ'ব আৰু এইটো কৰাৰ উদ্দেশ্য এটা যে আমাৰ ইয়াত একুৰেচিটি যিটো আগত আপোনালোকে ল্যান্ড হোল্ডিং হয়তো বা কেতিয়াবা নাম ভুল বা আমি মেনুৱেলি কৰিছিলোঁ এতিয়া ভুল হোৱাৰ সম্ভাৱনাটো কমি আহিব আৰু অলমষ্ট নীল বুলিয়ে ক'ব পাৰোঁ এটা সময়ত যেতিয়া আমি 100% ৰিভেৰিফিকেশ্যন কৰাৰ পিছত আমি এইটো মানে আমাৰ বিলিফ যে আমি 100% একুৰেচি দিম ট্ৰান্সপাৰেন্সি দিম আৰু টাইমত দিব পাৰিম এইটো আমাৰ মূল লক্ষ্য মোবাইল দি চাব পাৰিব নেকি ফাৰ্ষ্ট টাইম BTCত এইটো ফাৰ্ষ্ট টাইম ইয়াতে আৰম্ভ কৰা হ'ল উদ্বোধনী হ'ল আৰু মোবাইলত আপোনালোকে যেতিয়া আমি অনলাইন দিম তেতিয়ালৈকে আপোনালোকে SMS সেৱা এটা পাব যে আপুনি এটা এপ্লিকেশ্যন দিয়াৰ লগে লগে এপ্লিকেশ্যনটো ৰিচিভ হোৱাৰ পৰা আপোনালোকে যেতিয়ালৈকে কমপ্লিট হ'ব তেতিয়ালৈকে আপোনালোকে SMS পাই থাকিব যে আপোনাৰ ল্যান্ড হোল্ডিংটো হৈ গৈছে আপুনি আহি ল'ব পাৰে এইলৈকে মেছেজ পাব আৰু এতিয়া অফিচত আহিব লগা নহ'ব নেকি এতিয়া অফিচত আহিব কিন্তু হ'লেও আমি মানে আমাৰ যিটো অনলাইন সাৰ্ভিসৰ জৰিয়তে আপোনালোকে ঘৰত বহিও আপোনালোকে গোটেইখিনি দেখা পাব আৰু ভৱিষ্যতত হয়তো আপোনালোকে ঘৰত বহিও আপোনালোকে অনলাইন পেমেণ্টবিলাক কৰিব পাৰিব আমাৰ যিটো খাজনাবিলাক আছে ৰেভিনিউখিনি আপোনালোকে গ্ৰাছ এটা ছফ্টৱেৰৰ যোগেদি এইটো কৰিব পাৰিব এইটো ভৱিষ্যতৰ কথা এইটো আমি ফাৰ্ষ্ট ষ্টেপ আজি আমি দিছোঁ আমাৰ আশা বহুত আছে চ' আমি লাহে লাহে এইখিনি